আবৃত্তি কৰিবলৈ লৈছোঁ এটা স্বৰচিত কবিতা। কবিতাৰ শিৰোনাম আৰাধ্য। তোমাৰ দৰেই কানাই সৌৱা, ক'ৰবাত যেন কোনোবাই তোমাৰ দৰেই বাঁহীটিত উঠ দিছে কানাই। সান্ধ্য বতাহজাক সুৰীয়া ৰাগীত মতলীয়া হৈ পৰিছে চোৱা। তোমাৰ নামত ব্যাকুল হ'বলৈ আৰুনো কি লাগে? জানানে কানাই, প্ৰেম বুলিলে এতিয়াও তোমাৰ সেই পুৰাতন দিনবোৰৰ দৰেই বুকুৰ একোণত জাগ্ৰত হয় অজান অনামী অনুভৱ। কাংক্ষিতজনক বিচাৰি মনে নদীৰ দৰে ঢাপলি মেলে, উলাহৰ ঢল নামে। হাতৰ মুঠি খুলি বাগৰে অপেক্ষাৰ অস্থিৰ সময়। তোমাক বিচাৰি কতৰ যে কত মিনতি, এই যেন দুচকু জপাই আত্মহাৰা হৈ হৃদয় সাৱটি ৰোৱা হাজাৰ গোপিনী। উৎসৰ্গিত দুহাত মেলি যি কামনা কৰে সুৰীয়া প্ৰেম, ৰাধাৰ দৰেই অকৃত্ৰিম সমৰ্পিত চিৰন্তন। অথবা পূৰ্ণিমাৰ ৰাতি কোনোবা কোণত বহি সুৰ প্ৰপাতত ভিজি ব্যাকুল হোৱা তপস্বিনী। জীৱন যুঁজত মুখামুখি হোৱা ধুমুহা প্ৰলয়ত প্ৰতিজনৰ বাবে তুমিয়েই জানো নোহোৱা গিৰিধাৰী, আৰাধ্য দেৱতা। সঁচাই কানাই, প্ৰিয়তম বন্ধুৰ দৰে তুমি আমাৰ হৰ্ষ বিষাদ পোৱা নোপোৱা মান অভিমানৰ টোপোলাবোৰ বুকুত ধাৰণ কৰি অনন্তকাললৈ বজাই ৰোৱা মোহন মুৰলী। ধন্যবাদ।